হাই গাইজ, যদি আপোনালোকে ইউটিউবত কাম কৰিবলৈ বিচাৰিছে তেনেহলে আপোনালোকে আজি এই ভিডিঅ'টো চাব, কতো স্কিপ নকৰিব, শেষলৈ চাই থাকিব, তেতিয়াহে আপোনালোকে এটা ইউটিউব সফলতা হ'ব। আপোনালোকে যদি ভাবি আছে ইউটিউবত ভিডিঅ' দিম, টকা আৰ্নিং কৰিম, টকা ইনকাম কৰিম, ইউটিউবত ভিডিঅ' দিম, টকা আৰ্নিং কৰিম, ইয়াই যদি ভাবি আহিছে তেনেহলে আপুনি কেতিয়াও সাকসেস হ'ব নোৱাৰে। কাৰণ আপোনালোকে টকাৰ কাৰণে আহিছে, কিন্তু আপোনালোকে টেলেন্টৰ কাৰণে অহা নাই। এই কাৰণে আপোনালোকে কেতিয়াও সাকসেস হ'ব নোৱাৰে ইউটিউবত। আপোনালোকে এনেকৈ ভাবি আহিব লাগিব যেন মোক সকলোৱে চিনি পায়, মই মানুহৰ আগত যাতে মোক চিনি পায়, মানুহে সকলো চিনি পায়, অসমবাসী ৰাইজে, তেতিয়া আপোনালোকে এটা সাকসেস হ'ব পাৰে। ধুপি ধুপি তৰালি ফুৰা এটি মন